Hello guys, welcome back to my YouTube channel. আহি গল বেয়া খবৰ ৰাজ্যৰ যিসকল মানুহে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে আহিছে বেয়া খবৰ। ইয়াত যিখন SMS চাব পাৰিছে, your application has been rejected on account of found ineligible region already have a IHHL regards SBM বা স্বচ্ছ ভাৰত মিছনৰ তৰফৰ পৰা যিখন ইয়াত SMS আহিছে বা আপোনাৰ এইখন SMS আহিছে না নাই বা এইখন ৰেজেক্ট হোৱাৰ কাৰণ কি সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব। যদি আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তেনেহ'লে আপোনাৰ এইখন ভিডিঅ' আজিৰ কাৰণে এইটো ভিডিঅ' আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত যিখন SMS ইয়াত চাবলৈ পাইছে এইখন SMS সকলোৰে এতিয়া গৈ আছে বা কিছুমানৰ এতিয়ালৈকে এই SMSখন যোৱা নাই। তেনেহ'লে তেওঁলোকে কেনেকৈ চেক কৰিব তেওঁলোকৰ চৰকাৰী টয়লেট পাবনে নাই সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব, আৰু কোনসকলে লাভ কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত চাব পাৰিব। আৰু যিসকলৰ ৰিজেক্ট হোৱা নাই তেওঁলোকৰ কি প্ৰচেছ চলি আছে সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত জানিলে বুজি পাব। আৰু আপুনি যদি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তেনেহ'লে আপোনাৰ কাৰণে আজিৰ এইখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু সম্পূৰ্ণ আজি এইখন ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাব পাৰিব। চৰকাৰী লেট্ৰিনৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ সকলোৰে মোবাইলত এটাকৈ SMS অফিচিয়েলৰ পৰা সেন্ড হৈ আছে, বা আপোনাৰ এনেকুৱা ধৰণৰ SMS আহিছে নে নাই কেনেকৈ চেক কৰিব তাৰ কাৰণে 2 দিন আগতে সকলোৰে কম বেছি পৰিমাণে SMS সেন্ড হৈছে, যোৱাকালি হৈছে বা আজিও কিছুমান মানুহৰ হৈ আছে আৰু বহুত পেণ্ডিং হৈ আছে। সেইকাৰণে আপুনি কি কৰিব, পোনপ্ৰথমে আপোনাৰ SMS ছেটিঙত যাব, যিখন ৰেজিষ্টাৰ মোবাইল নম্বৰত আপুনি স্বচ্ছ ভাৰত মিছন বা চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল। তাৰপিছত ইয়াত সাৰ্চ কৰি দিব SBM, বা কেইদিনমান আগত যদি আহিছে আপুনি যদি ধৰিব পৰা নাই এইটো কিহৰ SMS তেনেহ'লে আপুনি আকৌ SMS ছেটিঙত গৈ সাৰ্চ কৰি দিব SBM। তাৰপিছত ইয়াত চাবলৈ পাইছে আপোনাৰ SMS বিলাক আপুনি চৰকাৰী টয়লেটৰ বাবে যিমান আবেদন কৰিছিল সম্পূৰ্ণ SMS বিলাক ইয়াত শ্ব' কৰি আছে। আৰু ওপৰত আপুনি চাব পাৰিব your application has been rejected on account of found ineligible region এনেকৈ দি আছে, বা আপোনাৰ ক্ষেত্ৰত এনেকৈ আহিব, বা আপুনি নহ'লে SMS ফাইলত গৈ আপুনি 2 দিন আগৰ পৰা বা মুঠতে আপুনি জানুৱাৰী মাহৰ পৰা আপুনি SMS বিলাক চেক কৰিব। As well as your application has been rejected on account of found ineligible region already have a IHHL regards SBM January 2024 ইয়াত টাইমটো দিয়া হৈছে, অৰ্থাৎ জানুৱাৰী মাহৰ 24 তাৰিখত এখন SMS আহিছে যে চৰকাৰী টয়লেট আগতে পোৱা বুলি, সেইকাৰণে যিখন আবেদন সেইখন ৰিজেক্ট কৰিছে, বা আপোনাৰ ক্ষেত্ৰত এনেকুৱা আহিছে নে নাই সম্পূৰ্ণ জানিব পাৰিব। আৰু আপুনি যদি চেক কৰিব খোজে ষ্টেটাছখন আপোনাৰ প্ৰচেছ কেনেকুৱা আছে, যদি আপোনাৰ এনেকুৱা SMS এতিয়ালৈকে অহা নাই তেনেহ'লে আপুনি এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত লিংক দিয়া আছে আগত সেইটো ভিডিঅ'ৰ আপুনি কেনেকৈ ষ্টেটাছখন চাব সম্পূৰ্ণ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত লিংকটো দিয়া থাকিব, আৰু আগত দিয়া ভিডিঅ'টো আপুনি চালে আপুনি গম পাব। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আহি আছে যে আপোনাৰ গাঁৱত পঞ্চায়তত কিমানজন মানুহে চৰকাৰী টয়লেটৰ পইচা পাব, কিমানজন মানুহ আবেদন কৰিছিল, কিমানজনৰ ৰিজেক্ট হৈছে, কিমানজন এপ্ৰুভ হৈছে, সম্পূৰ্ণ ভিডিঅ' আহি আছে আবেলি সময়ত। গতিকে সকলোকে দেখাৰ কাৰণে পুনৰ জনাইছোঁ, আৰু যিসকলে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তেওঁলোকে সকলোৱে এইখন ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ চৰকাৰী টয়লেটৰ বহুতে আবেদন কৰিছিল কিন্তু যিমান সংখ্যক মানুহে আবেদন কৰিছিল তাৰ 80% মানুহৰ নামবিলাক ৰিজেক্ট হৈ আছে। আৰু সেইকাৰণে আপুনি ভালকৈ চাব আপোনাৰ নামটো আছে নে নাই। যদি আপোনাৰ ৰিজেক্ট হোৱা নাই তেনেহ'লে আপোনাৰ আগৰ ভিডিঅ'ত যেতিয়া চাব তেতিয়া আপুনি সম্পূৰ্ণ ধৰিব পাৰিব আপোনাৰ পেণ্ডিং আছে কিছুমানৰ এতিয়ালৈকে সেইখিনি SMS যোৱা নাই, আৰু পেণ্ডিঙত থাকিলে যদি ভেৰিফাই হোৱা নাই তেনেহ'লে আপোনাৰ সম্ভাৱনা আছে চৰকাৰী টয়লেটৰ যিখন ধন সেইখন পাবলৈ। আৰু যদি আপোনাৰ এনেকৈ ৰিজেক্ট হৈছে তেনেহ'লে আপুনি আৰু চৰকাৰী টয়লেট নাপাব, আৰু আপুনি নেক্সট সময়ত যেতিয়া আপোনাৰ আবেদন আৰম্ভ হ'ব তেতিয়া আকৌ আবেদন কৰিব লাগিব। তাৰপিছত যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া ষ্টেপ বাই ষ্টেপ কাম সম্পন্ন হোৱাৰ পিছত আপুনি চৰকাৰী টয়লেটৰ বাবে যোগ্য হ'ব।